हेलो পাতলি তোৰ এই ভেববেলা ছাগলটোৰ নিচিনা মাতটো শুনিবলৈ মনেই নাযায় हेलो পাতলি কি ক'ব লগা আছে কৈ যা নহয় তই যে মাৰবলৈ যোৱাটো তই আছিল তুই যে আজিলৈকে আহিবলৈ মনত পোৱা নাই কি হ'ল হাটো কি হ'ল নাজানে মই ইয়াতে থাকিম তই তাত থাক অকলে অকলে মই অকলে থাকে আবে বিয়াহে পাতি ল'ম মই ভালকৈয়ে জানো তোৰে লেতেৰা স্বভাৱৰ কথা গুলিমা তোৰ স্বভাৱ মূল ভাৱ এইবোৰ কৈ থাকিবলৈ মুঠতে আহিলে আহিবি নাহিলে বিয়াহে পাতিম আৰু মাইকী হলং বুলিয়ে যে ঢোলটো নিচিনাকৈ বজাই থাক সেইদিনা সাধাৰণ কথা এটা তোৰ 10 হাতমান দিছো সেইটোহে আমাৰ কথা নহয় দেই হয় সাধাৰণ কথাই হয় কেনেকে হ'ব কেনেকে হ'ব তই চা সেইদিনাখন আমাৰ বিয়া পতা 1 বছৰ হৈছিলে তই ইচ্ছা কৰিলে মোক মাছে মাংসই খোৱাব পাও নাই ভাত এসাঁজ মাছে মাংস খোৱাব পাও নাই তই যে ক'লি বোলে আজি তোক বিৰিয়ানী খুৱাম দেই এবাৰ মোক কাৰ ধৰিছে বুলি তই জান জানো কাৰ ধৰি থকা অৱস্থাত তই যদি মোক বিৰিয়ানী পিনি খুৱাব আৰু মোৰ বেছি চাহ নহ'ব নেকি মাথাত মান নাইকিয়া তোক মই বান্ধৱী খোৱাৰ কথা কোৱা নাছিলো বিৰিয়ানী চাউল 1 পেকেট আনি ব্ৰইলাৰ লগত বনাই খোৱাৰ কথা কৈছিলো আৰু তই কি চিনি পাৱ বান্ধৱী ফোন ৰাখ তই এতিয়াই ফোন ৰাখ মোৰ টেমাটো গৰম কৰি নাথাকিবি ফোন ৰাখ কৈছো নাই তই ফোন ৰাখ কেলা মানুহ মিছা মিছা কথা বিদ্যা সঁচাই কৈছোন চচ দিবলৈ মালটো টেমাত নাইকিয়া হৈ থাকিলে না কিয়ে নাজানো হ'লেও নাহিলে আৰু কি কৰিম মানুহ বিয়াখনকে পাতি ল'ব লাগিব এই মাতিম চবকে বিয়া খাবলৈ আহিব প্ৰেজেণ্ট লৈ আহিব অকল ভোজ কোনে খাবলৈ নাহিব দেই ফটকা ফুটাই দিম ওই গুটে গাঁৱত কাগজ কৰি দিম